কেঁচাতে দেহা হৈছিল মিঠাত মাৰিলৈ পালচাৰ বাইকত উঠাই লৈ বাট মাৰি পাদে হৈ ধেমাজিতে দিলো গৈ নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ এটা ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মোৰ লগত আছে ধুনীয়া ছোৱালী অৰ্থাৎ বিউটি। নমস্কাৰ দিদিয়ে। নমস্কাৰ। এই আমাৰ বিউটি দত্ত মোৰ বা হয়। আজি আৰু কিমান আৰু মানে আপোনালোকৰ আগত ৰাজখোৱানী কলিতা আৰু কিমান হৈ থাকিম। আজি ভাবিলো এটা নতুন কনচেপ্ট নহয় একচুৱেলি মানে মোৰ ইউটিউব চেনেলত নতুন কি বাৰু গম পাইছেনে? আজি থাম্বনেইলখন দেখি আপোনালোকে গম পাইছে যে আজি আমি এটা প্ৰেংক কল কৰিম আৰু প্ৰেংক কল কৰিম আমাৰ আপোনালোকৰ যদি ফেচবুক আছে চাগে কিয় নাথাকিব বাৰু ময়ো যে এইটো মানে কি কুৱেশ্যন সুধিছোঁ আপোনালোকক। ফেচবুকত আপোনালোকে সদায় দেখি আহিছে যে এজন পুলিচৰ ল'ৰাৰ সুন্দৰ কণ্ঠ সুন্দৰ বাদ্যযন্ত্ৰ বজোৱাৰ কৌশল সেইজন কোন হ'ব পাৰে? ধৰ্মেন্দ্ৰ হাজৰিকা। গতিকে আহক আমি পলম নকৰি ধৰ্মেন্দ্ৰ দালৈ আমি ফোন কৰোঁ। হয় ধৰ্মেন্দ্ৰ হাজৰিকা হয় নেকি বাৰু? হয় মই তিনিচুকীয়াৰ পৰা কৈছিলোঁ। মানে আপোনাৰ লগত মোৰ এটা জৰুৰী কথা আছিলে মানে সেইকাৰণে মই আপোনালৈ ফোনটো কৰিলোঁ। মানে আপুনি ইমান ধুনীয়া ধুনীয়া ভিডিঅ' দি থাকে ফেচবুকত, ইমান ধুনীয়া গান গায় মানে দেখি ভাল লাগে, বহুত ভাল লাগে। এতিয়া মানে আপোনাক মানে কোনোবাই খুব লাইক কৰিছে মানে আপোনাক খুব মানে ভাল পাই পেলাইছে মানে এতিয়া আপুনি নহ'লে মানে তেওঁ মৰি যাম বুলি কৈ আছে। এতিয়া সেইটো কাৰণে মানে কাৰোবাৰ জীৱনটো যদি আমি ৰক্ষা কৰিব পাৰোঁ সেইটো আমাৰ কাৰণে ক্ৰেডিট হয় ন। সেইটো কাৰণে মানে আপুনি যেনে তেনে জীৱনটো যদি ৰক্ষা কৰি দিয়ে তেতিয়া ভাল পালোহেঁতেন আৰু। নহয় ভাৰত চৰকাৰে এতিয়া নতুনকৈ আইন দিছে যে মানে আপুনি যিমান আপুনি বিচাৰে সিমান আপুনি পাৰিব। গতিকে আপুনি যেনে তেনে মানে কৰি দিয়ক। আৰু মানে সেইগৰাকী মোৰ বা হয় মানে এতিয়া বায়ে বৰ্তমান মানে আপোনাৰ মাতটো শুনি মানে বেহুচ হৈ পৰি গৈছে মানে এতিয়া। আপুনি এবাৰ ট্ৰাই কৰি চাওক। আপুনি এতিয়া ভালকৈ আপোনাৰ চাকৰি তাকৰি আছে, আপোনাৰ গ্লেমাৰ আছে, আপোনাক কোনেও একো ক'ব নোৱাৰে। মোৰ বায়ে আপোনালোকৰ কথা পাতিম বুলি ভাবিছে। আপুনি বাৰ যদি এবাৰ কথাটো শুনি যায়, শুনাৰ পাছত আপোনাৰো ভাল পাই যাবলৈ মন যাব। আপুনি এবাৰ পাতি চাওক প্লিজ। হেল্ল' হেল্ল' দাদা, আপোনাৰ বহুত প্ৰগ্ৰাম চাইছোঁ দেই, বহুত ভাল লাগে আপোনাক, বহুত বেছিয়ে ভাল লাগে মানে। আপুনি প্লিজ মোক ভাল পাওক, প্লিজ আপোনাক বহুত ভাল পাওঁ মই। প্লিজ মই আপোনাক ভৰিত ধৰিছোঁ, প্লিজ। আপুনি মানে পলুৱাই লৈ যাওক, এবাৰ পলুৱাই নি চাওক।
নাই এইখিনি মই কৰিব নোৱাৰিম অসম্ভৱ কথা মোৰ কাৰণে মানে আপুনি এবাৰো পলুৱাই নিব নোৱাৰে নেকি নাই নাই প্ৰেং চেং কৰিছে নি বাৰু নাই নাই আপুনি কিয় তেনেকে ভাবিছে আমি আপোনাৰ বহুত ডাঙৰ ফ্ৰেণ্ড হয় এতিয়া চাওক আপোনাক যদি কোনোবাই মানে তেনেকে ভাল পাওঁ বুলি কয় সেইটো আপোনাৰ ভাল লাগিব ন এতিয়া চাওক আপোনাৰ কাৰণে কোনোবাই জীৱন দিবলৈ বিচাৰি আছে এতিয়া আপুনি জীৱনটো ৰক্ষা নকৰেনে না মই ভাল ভাল পাব পৰা নাই ভাল পাওঁ কিন্তু সেইখিনি কৰিব নোৱাৰিম মই এইখিনি মই নোৱাৰিম মানে আপুনি তেতিয়া এদিনৰ কাৰণে আপুনি ডেটিঙত নিব নেকি মোৰ বাক নাই 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 এইখিনিও কৰিব নোৱাৰিম এদিনৰ কাৰণে কৈ দিয়া ডেটিঙত লৈ যাবলৈকে কৈ দিয়া প্লিজ এদিনটো লগ কৰক ন এদিন লগ কৰিলে আপোনাৰ একো নাযায় প্লিজ এদিন লগ কৰক নাই মই নোৱাৰিম মানে মই বৰ্তমান খেতি পথাৰতে লাগি আছো কাম মানে বহুত বেছি হৈ আছে 10 বিঘামান খেতি ৰুবলৈ আছে আমাৰ বায়ে খুব ধুনীয়াকে মাটি ৰুব যেনে আপোনাৰ চাহ তামোল চব দিবগৈ পাৰিব নাই 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 না ডেটিংটো খেতি পথাৰতে কৰক নাই মই ইয়াতে আছো আপোনাৰ লখিমপুৰত আছো আপুনি আছে তিনিচুকীয়া না আমি দৰকাৰ পৰিলে গুচি যাম এইবোৰ লকডাউন চকডাউন সেইবোৰ বাদ দিয়ক আমি আপোনাক চাওক কিমান ভাল পায় আপোনাক আপুনিও চাওক কিমান ভাল পায় আপোনাক আপুনি আহিব পাৰিব একো ডাঙৰ মই আহিলে ভাল পাম মোক নিশ্চয় মই স্বাগতম জনাইছো কিন্তু মই সেই বিষয়লৈকে যাবগৈ নোৱাৰিম মানে এবাৰ ভাবি চাওক মই বাৰু একো নাই মানে মই উকিল চুকিল লৈ যাম লগত নাই নাই মই নোৱাৰিম দিয়ক নোৱাৰিব ন হয় হয় তাকে এতিয়া মানে আপোনাৰ কাৰণে কোনোবাই এতিয়া মৰি যাব আৰু এইটোও বেয়া লাগিছে আৰু এতিয়া মই সেইটো জানি তাতে মৰি যাব নালাগে মই তেনেকুৱা একো ডাঙৰ মানুহ নহয় বাৰু ন আপোনাৰ গান আপোনাৰ বাঁহীৰ সুৰবোৰ শুনি শুনি মানে তেওঁ বলিয়া হৈ গ'ল এতিয়া তেওঁক মানে মই সদায় মানে মই শ্লিপিং টেবলেট খুৱাব লাগে কি কথা কয় আপোনাৰ মানে আপোনাৰ মানে কৈ দিয়া অলকানন্দা গানটো শুনি পেলাই তুমি বেহুচ হৈ গৈছিলা কৈ দিয়া হয় হয় বহুত ভাল লাগিছিলে শুনি অলকানন্দা মই গানটো গোৱা নাই নহয় আপুনি বাঁহীত যে বজাইছিলে যে আছিলো হয় হয় সেইটো শুনাৰ পৰা মানে মোৰ 3 দিনলৈকে লঘোণত আছে গম পাইনে হাঁহি উঠা কথা কৈছে আপুনি নাই আপুনি আৰু যি ভাবে আৰু মানে হ'ব আৰু দিয়ক আপুনি তেনেকে কৈ দিলে যেতিয়া আৰু নাই সেইটোৱে মই নাহিব পৰা নাই মই স্বাগতম জনাইছো কিন্তু মই সেই পৰ্যায়লৈ মই যাবগৈ নোৱাৰিম মানে মোৰ এতিয়া বৰ্তমান এখন ঘৰ আছে মোৰ এখন সমাজ আছে আৰু মোৰ এটা চাকৰি আছে তাৰ উপৰি মই এইটো কৰিব নোৱাৰিম কোনো সম্ভৱেই নহয় নাই একো নাই চাকৰি হেৰিটো বাৰু 50-50 কৰি ল'ব পাৰিব আৰু নাই 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 সেইবিলাক নহয় আপুনি নতুনকে গাড়ী এখনো লৈছিলে এতিয়া গাড়ীখনত দুফালে দুগৰাকী বহি গ'লেও ধুনীয়া লাগিব দেখিবলৈ নাই 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 সেইবিলাক নহয় আপুনি গাড়ীখনৰ নামটো কি আছিলে গাড়ী সৰু গাড়ী এখন লৈছো আৰু গাড়ী নামটো নালাগে মানে তেতিয়া সেই গাড়ীখনৰকে মই ফটোখন মাৰি পেলাই মানে মই বাৰ ৰুমটোত লগাই থলোহেঁতেন তেতিয়া ভাল পালেহেঁতেন দেখি কথা ভাবি দি আছো হ'ব নেকি মানে অলপ ঠিক আছে বাৰু হেৰি বেয়া চেয়া নাপাব আৰু বাকী অনুৰোধটো ৰক্ষা কৰালে ভাল লাগিলেহেঁতেন বাৰু একো নাই আৰু দিয়ক তাকে সেইটোৱে মই কৈছো নহয় মই আহিব কৈছো মই আমাৰ ঘৰত আহিব কৈছো কিন্তু মই সেই পৰ্যায়লৈ যাবগৈ নোৱাৰিম আপুনি বাৰ ভাল পোৱাক লৈ কিবা এটা ক'ব নেকি লাষ্ট বাৰ কাৰণে মইতো কি ক'ম কিবা এটা কৈ দিয়ক আৰু তাই সেইটোকে শুনি পেলাই ধৰক জীয়াই থাকিব পাৰিব আৰু মই এটা কথাই ক'ম না মোৰতো এতিয়া মোৰ সংসাৰ আছে মোৰ পৰিবাৰ আছে কিন্তু তেখেতৰ এটা জীৱন আছে মই বিয়া পতা মানুহটোৰ লগত কিয় এনেকুৱা কৰিব লাগে মানে এনেকুৱা কৰিব নালাগে যদি তেখেতে ভাবিছে কিন্তু সেইটোৱে ক'ম আৰু কি ক'ম তেখেতৰ লাইফটো নিজে চাই লওক ভালকে ধৰ্মেন্দ্ৰ দা মই দিব্যজ্যোতি হয় এইটো জাষ্ট প্ৰেংক আছিল হা এইটো মানে চিৰিয়াছ হ'ব নালাগে কোনো আৰু এগৰাকী মোৰ বা হয় বিউটি দত্ত আৰু মই মানে জাষ্ট প্ৰেংক কৰি চাইছিলো যে কি হয় কি নহয় মানে চৰি দে বেয়া নাপাব নাই মই ভাবিছিলো এনেকুৱা কিবা এটা হ'ব নেকি বুলি
নাই 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 এইটো প্ৰেংক হয় আৰু বাকী মানে মই প্ৰেংক কলটোৰ মানে মই এটা ভিডিঅ' বনাম বুলি ভাবি পেলাই এইটো কৰিলোঁ মোৰ যিটো ইউটিউব চেনেল আছে সেই ইউটিউব চেনেলটোত মই আপলোড কৰিবৰ কাৰণে আৰু তুমিও গম পাইছাই আৰু গতিকে তুমি আমাৰ ভিউৱাৰ্ছসকলে ইতিমধ্যে মানে ভিডিঅ'টো চাই আছে আৰু আমাৰ ভিউৱাৰ্ছসকলক তুমি কিবা ক'ব বিচাৰা নেকি মই এটাই ক'ম তোমাৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰক শ্বেয়াৰ কৰক তোমাক আগুৱাই যোৱাত সহায় কৰক আৰু তুমিও এনেকুৱা ধৰণৰ কিছু ভাল কাম কৰি আগবাঢ়ি যোৱা এয়াই মোৰ ক'বলগীয়া ইমানখিনি আৰু হয় ঠিক আছে আৰু ইমান ব্যস্ততাৰ পাছতো আমাক সময় দিলা তাৰ কাৰণে বহুত বহুত ধন্যবাদ দিয়া ভাল ঠিক আছে আৰু বেলেগ বিয়া পাতিব নালাগে দেই সেয়াই মানে বহুত হ'ব আৰু কি কৈছা আৰু বেলেগ বিয়া পাতিব নালাগে সেয়াই মানে সৰ্বস্ব আৰু নাই ঠিক আছে দিয়া থেংক ইউ